হাই গাইজ, এইয়া গৰমৰ উৎপাতত ৰ'বা নোৱাৰি এইয়া বস্তিত বহি আছোঁ। এইটোত আমাৰ দাদাহঁতৰ বস্তি হয়। এইফালে এই কঁঠালো লাগি আছে, এটা কঁঠালেই আছে দেখোন, কঁঠালো গছডালত। আৰু এয়া কি ধুনীয়া পৰিৱেশটো, সেউজীয়া সেউজীয়া পৰিৱেশ। গৰম ইমানেই গৰম নহয়, ইমান উৎপাতৰ কাৰণে ইয়াতে বহি আছোঁ আৰু চব পলাই আছে উঠাই দিওঁ বুলি ভিডিঅ'ত। আৰু এয়া মধুৰি গছ আছে, কিমান ধুনীয়াকৈ মধুৰি লাগি আছে। এয়া খাব হোৱা নাই চাগে, এইফালে মধুৰি লাগি আছে। সকলোৱে আছে আৰু কলগছ, তামোল গছ, এই বাঁহ গছ। ইমান গৰমত আৰু কি কৰিম, ঘৰৰ ভিতৰত থাকিবই নোৱাৰি। সেইকাৰণে এনেকৈ গছৰ ছাঁত বতাহ লগাই আছোঁ। আৰু এইটো আমাৰ এইয়া এইটো মাইনা, আমাৰ দাদাৰ ছোৱালী হয়, পানী খাই আছে গৰমত বেচেৰি, কি কৰিব আৰু ইমান গৰম। এইটো এটা দাদাৰ ছোৱালী হয়, এইটো ল'ৰা হয়। এইটো চাইটো গৰমত কি কৰিব আৰু ইমান গৰম লাগিছে। মাইনাজনী পানীয়ে খাই আছে আৰু এই গৰমত ইমান ৰ'দ দি আছে নহয়, বহুতে গৰম, ঘৰত থাকিব মানে উপায় নোহোৱা হৈ গৈছে। সেইকাৰণে আমি এনেকৈ বস্তিত বহি আছোঁ আৰু বতাহ নাই, তথাপি বহি আছোঁ আৰু এনেকৈ বস্তিত। গাঁৱত মানে এইটো সুবিধাই ভাল, বেছি গৰম হ'লে সেয়া বস্তিত আহি বহি থাকিলে হ'ল।